নমস্কাৰ মই ৰুস্তম বসুমতাৰী মানাস মাউজিকেন্দ্ৰী ইকোটুৰিজম ছ'চাইটিৰ জেনেৰেল ছেক্ৰেটাৰী। কালি আমি 9:30 মানত একজন মানুহে আমাক ফোন কৰিলে। তাৰপিছত মানে এনেকুৱা ফোন কৰিছে মানে বাঠাবাৰী ৰিজাৰ্ভ ফৰেষ্ট, এইটো মানাসৰে পৰে ৰিজাৰ্ভ ফৰেষ্টৰ, মানে এটা হাতী মৰি আছে বুলি ক'লে। তাৰপিছত আমি ডিটেইলছটো ল'লোঁ, মানে এইটো মানে কোনোবা চিকাৰীয়ে এইটো মাৰিখিনি মানে দাঁতটো লৈ গৈছে। এইটো কালি আমি মানে জনামতে মানে 2টামান মানে 3টামান যোনে গুৰু চাৰে তেওঁ মানে আমাক খবৰ দিলে। তাৰপিছত আমি কালিতো আহিব পৰা নাই, কালি মানে নৰ্মেল ফৰেষ্টৰ ষ্টাফকেইটা আহি কিনি বিচাৰিছিলে কিন্তু এইটো পোৱা নাই। আজি কিন্তু আমি আহিলোঁ, গাঁৱৰ মানুহবিলাকৰ গোটচাবিলাকৰ লৈ আহিলোঁ, মানে এতিয়া দেখা পালোঁ আমি হাতীটো ডাঙৰ আছিলে, মোটামুটি 40-50 বয়সীয়া হোৱা। দাঁতটো আছিলে মানে মাথাটো কাটি লৈ গৈছে, দাঁতটো লৈ গৈছে। এতিয়া আমি জানামতে এইটো বাঠাবাৰী ৰিজাৰ্ভ ফৰেষ্টৰ মানে এনেকুৱা হৈ আছে, মানে ইয়াতে কোনো প্ৰটেকশ্যন নাই। নৰ্মেল ফৰেষ্টৰ যোনটো ইয়াতে কেম্প থাকিব লাগে কেম্পবিলাক নাই। এতিয়া বহুত গেপছ হৈ আছে, ডেইলি ইয়াতে মানে লগিং হৈ থাকে, গছবিলাক কাটি থাকে, চিকাৰী সোমাই থাকে। তো আমি ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিছে মানে এইবিলাক মানে এইটো মানাস নেশ্যনেল পাৰ্কৰ লগতে একেলগে জইন হয়। এইটো হাতী বা জন্তুবিলাকৰ কোনো তাৰ কিবা নাই, এইটো আহা যাহা কৰি থাকে, তাৰ কৰিডৰ হয় এইটো। এইফালে মানাসৰ পৰাই নেশ্যনেল পাৰ্কৰ পৰাই ইফালে হাতীটো আহে। ইয়াৰ কাৰণে মানে এইটো ডিপাৰ্টমেণ্টে এইটো ষ্ট্ৰং ৰোল ল'ব লাগে। ইফালে মানে কেম্প বনাব লাগে, ষ্টাফ দিব লাগে, আৰু ষ্টাফটো দি কিনি এইটো কনজাৰ্ভেশ্যন বা পেট্ৰলিংটো কৰি থাকিব লাগে। এতিয়া যদি এইবিলাক নকৰে এইবিলাক ঘটনাটো হৈ থাকিব। এইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ মানে ডিপাৰ্টমেণ্টে এইবিলাক ষ্ট্ৰং ৰোল ল'ব লাগে। আৰু ইয়াতে মই এটা কথা এড কৰিব বিচাৰিছোঁ, ইয়াতে মানে যোনটো এনক্ৰ'চমেণ্টটো এতিয়া বাঢ়ি আছে। ইয়াতে ডেইলি মানে নতুনকৈ এনক্ৰ'চমেণ্ট হৈ আছে। এইবিলাক চাবলৈ কোনো নাহে, এইকাৰণে মানে পাব্লিকে মানে এতিয়া লাই পাইছে, মানে ডেইলি এনক্ৰ'চমেণ্ট কৰি আছে। মই এইখিনিতো কৈ ধন্যবাদ জনাইছোঁ। থেংক ইউ।